11টা বাজিল না এটা মোক ফোন কৰিছে না মেছেজ কি জানো কৈ থাকে মানুহটোৱে আচ্ছা মই তোমাক অলপ পিছত কল বেক কৰি আছোঁ হা বেলেগৰ লগত চেনি খাই আছে চাগে মই তোক আগতেই কোৱা নাছিলোঁ ল'ৰাটো মস্ত চেনি আৰু আজিকালি ল'ৰাবোৰ কেতিয়া কাৰ লগত কি লিলিমাই কৰি থাকে কোনে জানে তোৰ আৰু মোৰ নিচিনা অজৰা ছোৱালীবিলাকে এইবোৰ বুজিয়ে নাপায় নহয় নহয় ৰাহুল একদম চেনি খোৱা টাইপ ল'ৰা নহয় জানো নহয় মই তাক কিবা চাগে কামত বিজি আছে সেইকাৰণে চাগে মোক ফোন আৰু মেছেজ কৰা নাই এটা কথা কওঁ বেয়া নাপাবি আচল কথাটো কি জান প্ৰায়ৰিটি কোনো মানুহ ইমান বিজি নাথাকে যে 1 মিনিট সময় লৈ এটা মেছেজ কৰিব নোৱাৰে হয়তো তই তাক যিমান গুৰুত্ব দি আছ তই চাগে তাৰ প্ৰায়ৰিটি লিষ্টত নাই নহয় নহয় দেই মই ৰাহুলৰ চব চেক কৰিছোঁ হোৱাটছএপ মেছেঞ্জাৰ কোনো ছোৱালীক কথাই নাপাতে সি অঁ তোক দেখুৱাবলৈ সি চব কনভাৰ্চেশ্যনবিলাক ৰাখি থৈ দিব আৰু লিলিমাই কৰিবলৈ আজিকালি হোৱাটছএপ মেছেঞ্জাৰৰ দৰকাৰ নাই গুগল পে'টো লিলিমাই হৈ যায় চা তোৰ কাৰণে ৰাজদায়ে বেষ্ট দেখা নাই কিমান মৰম কৰে সি তোক মোৰ কথা শুন এই ৰাহুলডালক বাদ দে মই ৰাজদাৰ লগত কথা পাতি তহঁতৰ ফাইনেল কৰি দিম পাগল হৈছ নেকি মোক কি ফাল্টু ছোৱালী পাইছ হোৱাটছএপৰ ডিপি চেঞ্জ কৰা দি বয়ফ্ৰেণ্ড খোলাই থাকিম আৰু তইতো জানই ৰাহুলৰ লগত মই কিমান দিনৰ পৰা ৰিলেশ্যনশ্বিপত আছোঁ ৰিলেশ্যনশ্বিপ না সি তোক সময়মতে কল কৰে না তোৰ কেয়াৰ কৰে তই ক'ত আছ কি কৰিছ তাৰ কোনো মতলবেই নাই তহঁতৰ সম্পৰ্কত না ভাল পোৱা আছে না সন্মান না বুজাবুজি আছে আৰু না বিশ্বাস আছে যদি মাত্ৰ কাজিয়া আৰু এইবোৰ ৰিলেশ্যনশ্বিপ নহয় ঘেণ্টা ৰিলেশ্যনশ্বিপ